নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক দেখুৱাম মই কেইজোপামান নেপিয়াৰ লগাই থৈ দিছিলোঁ, মানে কঠীয়াৰ কাৰণে আনি কিনি মোৰ সঁচৰ কাৰণে। এইটো কাৰণে এই বৰ্তমান সঁচ হৈ গ'ল। এয়া দেখুৱাম আপোনালোকক। মাত্ৰ মই 6-7 পিচমান অনা হৈছিলে। তাৰপিছত নেক্সট বছৰৰ পৰা মই কেইবা পিছো লগাই দিয়া হ'ল। এয়া দেখিছে কিমান ধুনীয়াকৈ হৈ গ'ল। মই এইবিলাক কাটি দিয়া নাই, সেইটো কাৰণে কিছুমান এনেকুৱাকৈ বুঢ়া হৈ গ'ল। আৰু এয়া এতিয়া বতৰ পানী চানী পোৱাৰ কাৰণে এইবিলাক দেখিছে গোটেই মানে পোখা মেলিছে। আৰু এই নেপিয়াৰ খেতিটো যদি আপোনালোকে কৰিম বুলি ভাবিছে তেতিয়াহ'লে কৰিব পাৰে। আৰু ইয়াৰ পানীটো বেছি প্ৰয়োজন নাই। এইটো এনেই মাটিত অলপ পুতি থৈ দিলে হয়। ভালকৈ মাটিখিনি হাল মাৰি ল'ব লাগে 2-3 চাহ। তাৰপিছত মাৰি কিনি তাৰপিছত লাইনকৈ মানে পুলিবিলাক লগাব লাগে। ইয়াত কাটিব লাগে, 2টা কাঠি ইয়াত কাটিব লাগে আৰু ইয়াত কাটিব লাগে। ইয়াত দেখিছে নহয়, এই গুৰিত গোটেই পোখা ওলাব, এই শিপা ওলাব। এই শিপাখিনিয়ে 3 মাহৰ পিছতে আপোনালোকে এই ঘাঁহটো গৰু ছাগলীক কাটি কিনি খুৱাই দিব পাৰিব। আৰু যিমানে কাটিব সিমানে বেছি হৈ গৈ থাকিব। ইফালে মই এইবিলাক কাটি দিছিলোঁ এই অফ চিজনত। তেতিয়া এইবিলাক দেখিছে নহয় কিমান ধুনীয়াকৈ ঘাঁহবিলাক ওলাইছে। এইবিলাক দেখিছে নহয়, এইবিলাক গোটেইখিনি নাই কটা বৰ্তমান। এয়া দেখিছে নহয় কিমান ধুনীয়াকৈ ওলাইছে ঘাঁহবিলাক। এইবিলাক দেখিছে কিমান জোপোহাকৈ ওলাইছে। এইবিলাক যদি গৰু ছাগলীয়ে পায় কিমান ধুনীয়াকৈ খাব। এইবিলাক দেখিছে নহয়। এইবিলাক যদি আপোনালোকে এই খেতিটো কৰিব বিচাৰে কৰিব পাৰে। ছাগলী পুহিম বুলি যদি ভাবিছে তেতিয়াহ'লে এই খেতিটো কৰি লওক। আৰু ইয়াৰ মাজত য'ত লগাব তাৰ মাজত এজোপা দুজোপা মানে ছাগলীয়ে খোৱা গছ, যেনে শিঙালু গছ বা কঁঠাল গছ বা আম গছ। ছাগলীয়ে যিকোনো গছৰ পাত খায়। সেইকাৰণে ছাগলী পুহিবৰ কাৰণে একদম ইজি। আৰু এই ঘাঁহটো যদি লগাই লয়, এই ঘাঁহটো অফ চিজনটো এই ঘাঁহটো থাকেই, সেউজীয়াকৈ ওলায়ে থাকিব। আৰু মাজে সময়ে পানী দিব পাৰিলে বেছি ভাল। অফ চিজনত মাটিবিলাক শুকান হৈ যায়, সেইটো কাৰণে পানীটো পালে মানে ইহঁতে মানে বেছিকৈ ভালদৰে ওলায়। আৰু মই এইবাৰ উঠাই দিম বুলি ভাবিছোঁ। এই তামোলবিলাকৰ মাজত মই ৰুই পালোঁ, সেইটো এটা মই ভুল কাম কৰা হ'ল। সেইটো কাৰণে তামোলবিলাক চব কটীয়া লাগি গ'ল, বাঢ়িব দিয়া নাই। আৰু বহুত সাৰ টানে। ওচৰৰ মাটিখিনি অলপ শুকান কৰি দিয়ে, গোটেই শিপা হৈ যায়। সেইটো কাৰণে এইবাৰ উঠাই দিয়া হ'ব। আৰু এয়া দেখিছে, ইয়াক কৰিবলৈ হ'লে এই খেতিটো কৰিবলৈ হ'লে এক্সট্ৰাকৈ মানে এক ছাইডকৈ কৰিব লাগিব। ইয়াৰ মাজত মানে বেলেগ খেতি কৰিব নালাগে। মানে এনেকুৱা জুগুমীয়া খেতি কৰিব নালাগে। এনেই ছাগলীৰ কাৰণে গছ পুলি ৰুব পাৰে আপোনালোকে। যদি কৰিম বুলি ভাবিছে তেতিয়াহ'লে এই খেতিটো কৰিলে বহুত ভাল। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু মোৰ চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো বজাই থ'ব। আহিবলগীয়া নতুন ভিডিঅ'সমূহ পাই থাকিব। আৰু মই এনেকুৱা খেতি সম্বন্ধীয় ভিডিঅ'সমূহ দি থকা হয়। মই ইয়াত তামোলৰ মাজতে লগাই দিয়া আছিলে, সেইটো কাৰণে উঠাই দিয়া হ'ব। আৰু মই এইবিলাক ভোট জলকীয়া লগা আছে, এইবিলাকৰ ভিডিঅ' দি থকা হয় মাজে সময়ে। আৰু এই ভোট জলকীয়াখিনিও মানে আজি 15 দিন হৈছে লগোৱা, ফেব্ৰুৱাৰী। ভোট জলকীয়া এনেকৈ এপ্ৰিল মে' মাহলৈকে লগাই থাকিব পৰা যায়। মে' মাহত লগালে মানে আকৌ মানে লাষ্ট অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰীলৈকে মানে জলকীয়াটো ৰেট উঠে। সেইটো টাইমত মানে জলকীয়াটো ওলায়।
আৰু ভোট জলকীয়াৰ কাৰণে এনেও ছাঁ জেগা লাগে, পাৰিলে অলপ ছাঁ দিব পাৰিব লাগে। হেন্দালি দি মানে চাং দি মানে লাও কিবা তিতা কেৰেলা কিবাকিবি এইবিলাক লগাব লাগে। আৰু মই ইয়াত লগাম বুলি ভাবিছোঁ, আৰু আপোনালোকৰ ভিডিঅ'বিলাক দি থকা হ'ব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থয়, ন'টিফিকেশ্যন বেল আইকনটো বজাই থয়, তেতিয়া ভিডিঅ'বিলাক পাই থাকিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।